আহিছোঁ হালমতি ডাঙৰীয়া বাৰী মন্দিৰত। হালমতি বাগানৰ ভিতৰত দি পেলাই যায় এই ৰাস্তাটো। বলক যাওঁ। আমি এতিয়া ৰাস্তা দি গৈ আছোঁ মন্দিৰৰ। ডাঙৰীয়া মন্দিৰ বুলি কয়। বহুত ধুনীয়া ভিউ হয়। এইটো হালমতি টি গাৰ্ডেন বাগান ওপৰত আছে। এতিয়া ৰাস্তাত আহি গ'লোঁ। এইটো মন্দিৰ যোৱা ৰাস্তা। আমি আগত যাম ভিতৰত। বলক আহোঁ। পাহাৰৰ ওপৰত হয় মন্দিৰটো। এতিয়া আমি পাহাৰৰ ওপৰত গৈ আছোঁ। বহুত ওপৰত। আমি এতিয়া ওপৰত পাথৰ আছে ঢেৰ। ওপৰৰ পৰা ভিউটো আৰু ধুনীয়া। আহি গ'ল ৰাস্তাটো। এতিয়া আহি গ'লোঁ ডাঙৰীয়া বাৰী মন্দিৰত। চাওক কিমান ধুনীয়া চিনাৰী ভিউটো। এইটো হ'ল হালমতি ডাঙৰীয়া বাৰী। বলক, মানুহ ধেৰ আহিছে মন্দিৰত। বলক ভিতৰত যাওঁ। ঢেৰ মানুহ। বহুত পুৰণি মন্দিৰ হয় ডাঙৰীয়া বাৰী মন্দিৰ। চাওক কিমান মানুহ হৈছে। আজি সোমবাৰ, সেইকাৰণে ইমান ভিৰ হৈছে। মন্দিৰ পৰা অকণমান বাহিৰত যাওঁ, চিনাৰীটো দেখাওঁ। কি ধুনীয়া চিনাৰী। এইটো আমাৰ হালমতি পাহাৰ, বাগানৰ পাহাৰ। ওপৰফালে বাগান আছে। এইটো মন্দিৰ যোৱাৰ আগৰ ৰাস্তাটো, কিন্তু এতিয়া মানুহ নাযায়, এতিয়া ভৰি যায়। এইটো হ'ল হালমতি টি গাৰ্ডেন। আগতে এবাৰ আহিছিলোঁ হালমতি টি গাৰ্ডেন, সেইফালে গৈছিলোঁ। মই এতিয়া ডাঙৰীয়া মানুহৰ ওপৰত আহিছোঁ, মন্দিৰৰ ওপৰত। এইটো হ'ল হালমতি টি গাৰ্ডেন। যাওঁতে দেখাই দিলোঁ। বলক এতিয়া মই নিচত যাওঁ। মই হালমতি টি গাৰ্ডেনৰ ওপৰৰ পৰা নিচত নামিছোঁ ডাঙৰীয়া মন্দিৰৰ ৰাস্তা দি। তাৰপাছত মই নিচৰ চিনাৰীটো দেখাই দিম। নদী এটা আছে, সেইটো নদীত যাম। আমাৰ ওচৰত আছে। বলক চাওক কিমান ধুনীয়া পানী গৈ আছে। এই মন্দিৰৰ নিচত হয়। এইকাৰণে লৈ আহিলোঁ জেগাটো দেখাবলৈ আপোনালোকক। চাওক কিমান ধুনীয়া পানী। ঠাণ্ডা পানী বুলি কয় ইয়াৰ মানুহবিলাকে। মই পাওঁতে ধুইলোঁ। তাৰপিছত এইটো আমাৰ লাষ্ট ভিডিঅ'টো, লাষ্ট চিন দেখাই আছোঁ মই। ঠাণ্ডা পানী, বহুত ধুনীয়া। এই পাহাৰৰ পৰা আহিছে পানীটো। এইটো মোৰ সৰু ভিডিঅ' ডাঙৰীয়া মন্দিৰ লৈ পেলাই। সোমবাৰ শ্ৰাবণ মাহ এইটো চলি আছে, সেইকাৰণে মই আহিছিলোঁ দেখাবলৈ ক'ত আছে মন্দিৰটো। এইটো হালমতি ডাঙৰীয়া মন্দিৰ। এইটো পাহাৰৰ ওপৰতে আছিলে। এই সৰু ভিডিঅ'টো লৈ পেলাই এইটো মই এতিয়া যাওঁ।
তাৰ আগতে ব্লগটো ছাবস্ক্ৰাইব কৰিব, দীপ ব্লগ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো টিপি দিব। অ'কে বাই।